দুযোৰ চাদৰ মেখেলা বহুত দিনৰ শাৰী আছিলে কইনো বনালোঁ চাওঁচোন আহক ৱেলকাম বেক টু মাই চেনেল আজি পুনৰ লৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ বতৰ বহুত বেয়া বহুত বৰষুণ দুদিন ধৰি কালিৰ পৰা আজি নন ষ্টপ বৰষুণ দি আছে ক'তো ওলাই যাব নোৱাৰি ল'ৰা হ'লেও ল'ৰাকেইটা তিনিচুকীয়া গৈছে দুইটা ল'ৰা লেপটপ চাবলৈ গৈছে কি কৰে নাজানো দুইটাই গৈছে ককাই এজনৰ লগত গৈছে আৰু মালিকো ঘৰত নাই যিহেতু কামটো অলপ কমেই সিহঁতি ঘৰত নাথাকিলে নহ'লে ডাৱৰীয়া বতৰ ইটো খাওঁ সিটো খাওঁকৈ আমনি লগাই থাকে সিহঁতৰ কাৰণে কাম ওলাই থাকে গতিকে আজি সিহঁতিও ঘৰত নাই ভাবিলোঁ আমনি লাগি গৈছে দিনটো বৰষুণৰ বতৰত ক'তো যাবও নোৱাৰি গতিকে দুযোৰ চাদৰ মেখেলা বনালোঁ কিহৰ পৰা গম পাইছেনে শাৰীৰ পৰা বনালোঁ দুযোৰ চাদৰ মেখেলা বহুত দিনৰ শাৰী আছিলে কটন শাৰী একদম ইমান হেৰি নাছিলে দীঘল নাছিলে চুটি দুখন শাৰীত ধুনীয়াকৈ দুযোৰ চাদৰ মেখেলা ওলাইছে এখন শাৰীত এযোৰ চাদৰ মেখেলা ওলাইছে তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ কেনেকৈনো বনালোঁ চাওঁচোন আহক প্ৰথমতে ভবা নাছিলোঁ আপোনালোকক দেখুৱাম বুলি মই চিলাই মেলি দুইযোৰ চাদৰ মেখেলা কমপ্লিট কৰিলোঁ পাছতহে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গতিকে এয়া এই যোনফালে ফলছ শাৰীতটো ফলছ থাকে যোনফালে ফলছ থাকে ফলছ থকা ছাইডটো মই মেখেলা কৰি ল'লোঁ এখন মেখেলা উলিয়াই ল'লোঁ আৰু যিটো শাৰীৰ আগভাগ সেইটো শাৰী কি কৰিলোঁ এনেকৈ আঁচলটো আছিলে আঁচলটো দীঘল আছিলে ইমানটো দুটা থাকে দুটা থকা ঠাইত মই এটা ছাইড কাটি ল'লোঁ কাটি মেলি ইটো আগত লগাই দিলোঁ এনেকৈ এয়া ইটো আগত মই এয়া চিলাই মাৰি দিলোঁ ধুনীয়া এখন চাদৰ মেখেলা ওলাই গ'ল আৰু আজিকালি প্ৰায় শাৰী ডিজাইনৰ চাদৰ মেখেলা ওলাইছে বজাৰত এনেকুৱা ধৰণৰ চাদৰ মেখেলা ওলাইছে আচলতে নকলে গমেই নাপাব এযোৰ শাৰীৰ পৰা উলিয়াইছোঁ খুব সুন্দৰ হৈছে মোৰ কিন্তু বহুত ভাল লাগিছে ইমান দিন হ'ল শাৰীকেইখন এনে পৰি আছিলে এতিয়া চিলাই মেলি ল'লোঁ সুন্দৰ চাদৰ মেখেলা এযোৰ ডিজাইন হৈ গ'ল ভাল লাগিছে এতিয়া গৰমত পাতলাকৈ কটনৰ হয় যিহেতু পিন্ধিবলৈ ভাল লাগিব আৰু এযোৰ বনালোঁ তেনেকৈ সেই ফলছ থকা ছাইডটো মই মেখেলা কৰি ল'লোঁ মেখেলা জোখত আপোনালোকে কাটি ল'ব যদি আছে পুৰণা শাৰী নিপিন্ধা কটনৰ তেতিয়াহ'লে আপোনালোকে সুন্দৰভাৱে চাদৰ মেখেলা ডিজাইন কৰি ল'ব পাৰিব পিন্ধিবলৈও সুবিধা হ'ব ঠিক একেদৰে মই সেই শাৰীৰ আগটো এনেকৈ মই এটুকুৰা কাটি ইয়াৰ পৰা কাটি যিহেতু দুভাগ থাকে দুভাগৰ এভাগ মই কাটি অন্য ছাইডে লগাই চিলাই কৰি দিছোঁ এইটো ছাইডে চিলাই মাৰি দিছোঁ সুন্দৰ দুযোৰ চাদৰ মেখেলা মোক গৰমত পিন্ধিবলৈ পূৰা হৈ গ'ল আপোনালোকৰ যদি আছে কৰিব আপোনালোকৰ সহায় হ'ব বুলি আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰিব তেতিয়াহ'লে